পোচাক এই আমাৰ মামা পুতেকক লগ পালোঁ, ভাল লাগিলে লগ পাই। এই পাত আনিছে অস্ত্ৰ চাওক কেনেকুৱা, এই মেলা ভিৰ চাওক কেনেকুৱা মেলাত মানে ধুনীয়া ফাটাফাটি চাওক, জোনবিল মেলা ভিৰটো চাওক, মানে মজা আহে। বিৰাট মুৰ্গী যুঁজ হৈ আছে দেখোন চাওক, বিৰাট এখন মুৰ্গী যুঁজ মানে ইয়াত চাওক, ডাঙৰ ডাঙৰ মুৰ্গীবোৰ ৰাখিছে। যুঁজখন চাওক, ভাল যুঁজ দেই হয়। গাহৰি এইখিনি দোকানৰ বহিছে মানে গাহৰিবোৰ চকে ৰাখিছে, গাহৰি চক গাহৰি আৰু পুৰা নিচলা মাছ ৰাখিছে। তো গোটেইবোৰ ইয়াত লাইনটো চক, তাত গাহৰি আৰু শুকান মাছ, বেঙেনা পোৱা, কেঁকুৰা খাই কেঁকুৰা, নিচলা মিছা মাছটো গোটেইবোৰ এইবোৰ আছে ইয়াতে। যিহেতু পৰম্পৰা অনুযায়ী আমাৰ জোনবিল মেলা অনুষ্ঠিত কৰিছে, বিনিময় কথা ইতিমধ্যে শেষ হৈ গৈছে আৰু বাকী যিখিনি মেলা আছে দেখুৱাই যাম, যিমানখিনি মই যত্ন কৰি যাম বাৰু। চক কাপোৰ দোকান এইবোৰ গোটেই কাপোৰ চাওক, নাপাচ দাদাই পানী চাহ মাগে দিলোঁ চাওক, মেলা ভিৰ চাওক, জোনবিল মেলা চাওক খাওঁ। এতিয়া আমি যাই আছোঁ, গৈ আছোঁ, এতিয়া আকৌ আমি মজুজ জোনবিল মেলাৰ দৃশ্য সোমাম আৰম্ভণি আৰু এতিয়া গেটলৈ সোমাম ভিতৰলৈ। চ' ধুনীয়াকৈ মেলাসমূহ দেখুৱাই যাম, ধুনীয়াকৈ আপোনালোকক জানি পা দেখুৱাম কিমান আৰু মই যদি দেখুৱামতো আজি ভাবিলোঁ জোনবিল মেলা অকণ দেখুৱাম আপোনালোকক। বৰকচোন বাৰু ভিতৰলৈ সোমাই যাওঁ, কেনেদৰে জোনবিল মেলা চাম দিওঁ আৰু মেলাটো প্ৰথম দেখুৱাই যাওঁ এক্সপ্ৰা ধুনীয়াকৈ। ত' মেলাটো দেখুৱাই যাওঁ এবাৰ মানে নিৰাপত্তা আঁকি ধুনীয়াকৈ যে অসম পুলিচৰ জিন্দাবাদ মানে ধুনীয়াকৈ এবাৰ এনেকুৱা পৰিপাটিভাৱে মানে পৰিচালনা কৰিছে, বহুত ভাল লাগিছে। দলঙৰ পৰা আহি দেখিছোঁ মানে ধুনীয়াকৈ পৰিচালনাটো ধুনীয়া হৈ আছে, মানে ইমান পৰিপাটি। তো চাইডে চাইডে মানুহ অহা যোৱা মানে এইটো চাইডে গাড়ী, এইটো চাইডে চাইকেল দিছে, ভাল লাগিছে। বা আহক আপোনালোকে আহক, মেলা চাওক আহি, ধুনীয়া পৰিৱেশ। মেলা পৰিৱেশ চাওক, মেলা মানে কি ধুনীয়া একদম চাওক। মেলা বুলি ক'লে যিহেতু এইটো দেখা পায় আপোনালোকে, এইটো চকৰিটো ঘূৰিছে আৰু লাহে লাহে। छोटा बड़ा आमिर करीम माथा घुरा पड़ी गई गाड़ी खेली आज का पहला शो पहला प्रोग्राम
হয় দোকান চাওক সৰমণি এয়া যিখিনি আমাৰ যি মেলা হয় এটা মেলা হোৱা মানে এই বগৰীডাল পাব বগৰীডালৰ পৰা অকণমান সোমাই আহি পেলাই ভিতৰলৈ একে আহিব আমাৰ তাত তলা ঘাঁহ যিমানখিনি আছে গোটেইখিনি যাতে আমাৰ কণ ডেকা দোকানত আহি পেলাই ধুনীয়াকৈ খাই তো ৰুটি চব্জি পৰা আদি কৰি গোটেইখিনি পোৱা যায় ইয়াত চাওমিন ধুনীয়াকৈ বনাইছে চাওমিন এই পৰঠা ৰুটি শুকান ৰুটি বনাইছে পৰঠাও পোৱা যায় ধুনীয়াকৈ আমলেট পিছলে আমলেট পাব ঘুগুনি পাব মাছৰ ভাত মাছ মাংস দুটা থাকে নেকি বাৰু এয়া মালিকনী বহি আছে মালিকনী বহি আছে তো গোটেইখিনি পাব ইয়াতে গোটেই বইল গাছ আলু ডিছকাউণ্ট পাব আমাৰ নাম নহয় আমাৰ গাঁৱৰ গোটেইখিনি আহিব ডিছকাউণ্ট পাব থাকে মাছ ভাজি থকা আছে ধুনীয়াকৈ এইবিলাক বনাই আছে ধুনীয়া তো আপোনালোকে খালি সোমাই আহিব ধুনীয়াকৈ যোনবেলি মানে গেটৰ ওচৰতে ইমান কষ্ট কৰিব নালাগে এই গেটখনৰ পৰা অকণ সোমাই আহি এডাল বগৰী দেখা পাব এই বগৰীডালৰ পৰা অকণমান সোমাই নামি আহি পেলাই চিধা আহি যাব আহি পেলাই আমাৰ এই কণ্টা দোকান পাব এখন ধুনীয়া ভগৱানৰ ফটো এখন আহি থোৱা আছে তো তালৈ আহি সোমাই আহিব ধুনীয়াকৈ তাতে গোটেইখিনি আহে দেই দৰ্শক আশা কৰিলোঁ সকলো আহিব গোটেইখিনি আমাক ডেকা ৰেষ্টুৰেণ্ট তো তেখেতৰ ইয়াৰ দোকানত আহিলোঁ চাওক কিমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ইয়াত তেখেতে বস্তুবোৰ বনাই আছে ইয়াত এতিয়া বইল কৰা আছে চাওমিনবোৰ বইল কৰিব তো তেখেত আমাৰ কাৰিকৰ তেখেত আছে ধুনীয়াকৈ বনাই আছে আমাৰ কণ্টমদা যিহেতু আমাৰ গাঁৱৰ ভোজ হওক যি হওক মানে ধুনীয়াকৈ তেখেতে বনায় বহুত ধুনীয়াকৈ বনায় তো তেখেতে ধুনীয়াকৈ ভিতৰৰ পৰা দেখুৱাই গৈছে ধুনীয়াকৈ চাওক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিছে বস্তুসমূহ তো আপোনালোকে আহিব ধুনীয়াকৈ ইয়াত বইল কৰি আছে ইয়াত গেছতে বনাইছে চব সকলোবোৰ সামগ্ৰী তো ইয়াৰ আলুবোৰ এতিয়া বস্তু আপোনালোকে মাছ মাংস হয় কি মাংস পোৱা যায় খাহী লোকেল মুৰ্গী হয় 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 ব্ৰইলাৰ পোৱা যায় আৰু হয় হয় আৰু বাকী তাৰ বাহিৰে চব্জি কি পোৱা যায় বুটৰ দাইল আৰু ৰুটি চুটি এইবিলাক পৰঠা ৰুটি আছে তো আগফাললৈ যাবলৈ য'ত কমটো এখেতে ভিতৰখিনি চম্ভালে যিখিনি ভিতৰ শাক চব্জি তো এয়া আমাৰ মেইন আমাৰ ডেকা ৰেষ্টুৰেণ্টৰ তেখেত চক্তৰ সেইকাৰী তেখেত ইয়াত ধুনীয়াকৈ ইয়াতে ৰাখিছে চাওক পৰিষ্কাৰ পৰিচ্ছন্ন আমাৰ ধুনীয়াকৈ কৰ্মচাৰী গোটেইকেইটা আছে বাবুকেইটা সকলোৱে সহযোগ কৰি আছে ইয়াতে আগফালে আপোনালোকৰ এয়া সন্মুখৰখিনি দুখাব য'ত সন্মুখত আমাৰ পুতুলকাই আছে ধুনীয়াকৈ তেখেতে এয়া পাণৰ ধুনীয়াকৈ একদম জুতি ল'ব পাৰিব ধুনীয়াকৈ খুৱাব বিচাৰে এয়া চাওক আমাৰ ডেকা ৰেষ্টুৰেণ্ট তো আপোনালোকে একদম চিধা আহিব চিধা আহি পেলাই যেতিয়া আপোনালোকে দা কোঠা এই যি ঠাইখিনি পাব দা কোঠা মহলটো মানে যিখিনি বিক্ৰী কৰে দা কোঠা তাৰ পোৱাৰ পিছত তাৰপৰা চিধা মাৰি দিব আমাৰ ডেকা ৰেষ্টুৰেণ্ট আছে তো ডেকা ৰেষ্টুৰেণ্টত আপোনালোকে সোমাই আহিব আমাৰ যিমানখিনি পায় ধুনীয়াকৈ একদম পৰিপাটিকৈ তেখেতলোকে বনাই আছে তো অকণমান জানিব কি পোৱা যায় আপোনালোকৰ ইয়াতে আপোনালোকে ইয়াত সকলো পাব চাওমিন পাব এগ চাওমিন পাব তাৰপৰা পৰঠা পাব শুকান ৰুটি পাব হয় হয় তাৰপৰা ভাত মাংস হয় ব্ৰইলাৰ মাংস আৰু হয় 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 গোটেইখিনিয়ে পাব আৰু তেওঁলোকে মৰিগাঁৱৰ পৰা আহোঁতে সোঁহাতৰ লাইনত আহিব দিব হয় সোঁহাতৰ লাইনত 30 নম্বৰত আছোঁ আমাৰ হোটেলখন ডেকা ৰেষ্টুৰেণ্ট গতিকে সকলোৱে আহি যেন ইয়াৰ আমাৰ সোৱাদটো লয় তাৰে সকলোলৈ আশাবাদী হৈ থাকিলোঁ হয় হয় তো ধুনীয়াকৈ বনাই আছে চাওক ধুনীয়াকৈ চাওক এয়া ধুনীয়াকৈ বনাই আছে তো ইয়াত লাগিছে পৰঠাবোৰ মোৰ চাওক কি ধুনীয়া গৰম বহুতত দেখা পাইছোঁ মই পোৱা গৈছে কিবা গৈছে কিন্তু নাই ধুনীয়াকৈ পৰিপাটিভাৱে বনাই আছে তো চাওক ধুনীয়াকৈ মাস্ক লগাই লৈছে ধুনীয়াকৈ বনাই আছে চাওক এইবোৰ পৰঠা বনাই আছে এইবোৰ তো ইয়াতে মানে ভাজা পোৱা যিবোৰ মানে বইল কণী চনি বনোৱা হয় ইয়াতে বনোৱা হয় চাওমিন ইয়াতে বনোৱা হয় আপোনালোকে যে চাওমিনো পোৱা যায় কণী বইল কণী হ'ব চাগে তো ইয়াতে চচবোৰ ৰাখিছে চাওক ধুনীয়াকৈ পৰিপাটিভাৱে ৰাখিছে মানে ধুনীয়াকৈ বনাইছে পৰিপাটিভাৱে ধুনীয়াকৈ কামবোৰ কৰাইছে মই ভিতৰখিনি অকণ দুখালোঁ আপোনালোকে দেখিছিলে ধুনীয়াকৈ চব্জিসমূহ ধুনীয়াকৈ পৰিপাটিভাৱে বনাই আছে যিহেতু তো ফ্ৰণ্টতে আপোনালোকে এইবোৰ চাওমিন কিবা খোৱাৰ পিছত আপোনালোকে পাণৰ ফেচিলিটি আছে বেলেগলৈ যাব নালাগে পাণ খাবলৈ বা কিবা খাবলৈ বিচাৰিলে তো ইয়াতে মানে আমাৰ পুতুলকাই ধুনীয়াকৈ দোকানখন দিছে তো ইয়াতে আপোনালোকে খাবলৈ বিচাৰিলে ইয়াতে ওচৰতে যিহেতু কষ্ট কৰিব নালাগে ধুনীয়াকৈ খাবলৈ পাৰিব তো আপোনালোকে চিধা আহিব সোমাই আহোঁতে তাৰপিছত এইফালে যিহেতু দা কোঠা মেহেলটো পাব তাৰ ওচৰতে ধুনীয়াকৈ আহি এই আমাৰ ডেকা ৰেষ্টুৰেণ্টলৈ আহি পেলাই আপোনালোকে এপাক সোমাই যাব তো আশাবাদী আপোনালোকে মোৰ যিমানখিনি ভিউৱাৰ্ছ আছে সকলোৱে আহি যেন আমাৰ এই ডেকা ৰেষ্টুৰেণ্টৰ অকণ সোৱাদ লয় তো আহিব আশাবাদী সকলোলৈকে আশা কৰিলোঁ সকলো আহিব ইয়ালৈ তো ধুনীয়াকৈ ইয়াত সোৱাদ ল'ব চাওমিন পৰঠা আমলেটৰ সোৱাদ যদি লৈ আহি আৰু ধন্যবাদ মানে মাস্কবোৰ পোৱা যায় সকলো মাস্ক ইয়াতে পাব পেং ভিডিঅ' বনাব আপোনালোকে ৰাতি পেং ভিডিঅ' বনাব পাৰিব চাওক অ' মাই গড বেটাৰী ভালেহে আমি চাৰ্জ দিব লাগিব ধুনীয়াকৈ একদম পৰিপাটি হ'ব লাইটৰ ৰাতি হ'লে মানে ৰাতি যোনবেলি মানে মজাটো বেলেগ আৰু চাওক বহুত ধুনীয়া চাওক তাক লগ পালোঁ দাদা আমাক মেলা কি মনোৰম পৰিৱেশ ইয়াত চাওক মাংসবোৰ চাওক একদম ড্ৰাই ফ্ৰাই নহয় আৰু ধুনীয়াকৈ পূৰা পুৰি কৰি পেলাই আছে তো আমাৰ
জোনবিল মেলা পৰিৱেশটো চাওক মানে কেনেকুৱা মনোৰম পৰিৱেশ চাওক লাইটিংবোৰ কেনেকুৱা জ্বলিছে মানে একদম চাবলগীয়া মানে পৰিৱেশ হৈ আছে তো চাওক গোটেই চাৰিওফালে মানে কেনেকুৱা ধুনীয়া পৰিৱেশ হৈ আছে চাওক একদম মানে মেলা চাওক লাইটবোৰ দিছে কিমান ধুনীয়া লাগিছে আপোনালোকে আহক এই উপভোগ কৰক এইবোৰৰ ধুনীয়া মানে এই সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ ৰাখিছে গাড়ীবোৰ চাওক ই ধুনীয়াকৈ মানে দিছে চাওক পৰিপাটিকৈ আৰু এই ডাঙৰ ডাঙৰ জোলনাবোৰ আপোনালোকে খেলিব বিচাৰে তালৈ খেলিব পাৰিব ইয়াত চকুবোৰ কেনেকুৱা স্পীড কৰি আছে চাওক আপোনালোকে চাওক মানে কি কৰে জোনবিল মেলা গোটেই সময় মেলা যিহেতু উপভোগ কৰক ইয়াত সময়ত দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ পৰিপাটিকৈ বনাইছে ৰাখিছে তো আমি গোটেই আমাৰ দাদাৰ লগত আহিলোঁ বহুত দিনৰ লগৰ আমি আজি লগ পালোঁ ভাল লাগে সি ভিডিঅ'ত ব্যস্ত আৰু এটা ইউটিউব চেনেল আছে সিও লাগি আছে মানে চাওক পুৰা হেণ্ডচাম কৰা হয় বহুত হেণ্ডচাম হয় তো আমাৰ দাদা আহিলে আমাৰ সঞ্জয় ভাই আহি গ'ল তেখেতে আমি আহিলোঁ আজি তো এতিয়া মেলাত উপভোগ কৰিবলৈ আহিলোঁ মেলালৈ আহিলোঁ তো মেলাত মানে চাওক মেলা বুলি ক'লে গোটেই সকলো সময় চাওক এইবিলাক চকৰি থাকেই চকৰিবোৰ চাওক কিমান ধুনীয়াকৈ ঘূৰি আছে লগতে এই পপকৰ্ণ দেখিছে আপোনালোকে মেলা বুলি ক'লে পপকৰ্ণো ওলায় পপকৰ্ণ আৰু এই সৰু ল'ৰা ছোৱালী চাওক এইবোৰ গাড়ীবোৰ ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী ধুনীয়াকৈ গাড়ীবোৰ দি থৈছে চাওক এয়া আছে মানে ইয়াত মেচিনে যায় আগত মানে কি মানুহে খাব লাগে এতিয়া মেচিনে যায় ঘূৰাই ধুনীয়াকৈ তো যিমান পাৰ ৰখুৱাই যাওঁ আপোনালোকক যিমানখিনি মই চেষ্টা কৰি যাম বাৰু আপোনালোকক ৰখুৱাবলৈ চাওক গোটেই মেলা একদম পৰিৱেশবোৰ চাওক ধুনীয়াকৈ একদম মজা মানে আৰু ইয়াত ভিৰটো চাওক ইয়াত ভিৰ চাওক এতিয়া আমি গৈ আছোঁ ভিতৰলৈ গৈ আছোঁ আমি টিকেট কাটিম আৰু ওপৰলৈ উঠিম বুলি ভাবিছোঁ কিন্তু এতিয়া ভিৰ দেখি পেলাই অকণমান মনটো অকণ টেঙাইছে চাওকচোন ভিৰটো কিমান আছে চাওক ভিৰটো চাওক একদম মোটামুটি এনেকুৱা ভিৰ ইয়াত উঠিবলৈ ইমান ভিৰ নহয় ভাইটিকেইটা ধুনীয়াকৈ গেমিং চেনেল খোলা আছে তেখেতলোকে ভাইটিকেইটা তো আগবাঢ়ি যাওক মোৰ ফালৰ পৰা দেখা হৈ থাকে হ'লে ভোগালী বিহু শুভেচ্ছা থাকিলে তো তোমালোকে চিনাকি নামবিলাক অকণমান কৈ দিবা নেকি মানে বহুত